চেৰিং কৰি লাগিলে পেট্ৰলত জুই, মোৰ যে বাইক আছে ঘৰতে শুই। কি হলো, কি গাই আছ? তোৰনো বাইক ক'ত আছে হা? ধেত জন্মি কৰিছো। পেট্ৰলে গোটেইখন জুই লগাই দিছে আৰু তই জমনি কৰিবলৈ আহিছ হা বোপাই? এৰা হয় অপেক, এই পেট্ৰল ডিজেলৰ দাম বাঢ়ি বাঢ়ি স্কুল বাছবোৰ চলিব নোৱাৰা অৱস্থা হলেই হয়গে আৰু স্কুললৈ যাব নালাগে, বৰ ভাল হ'ব দেই। বোপাই তোৰ পাৰিলে অলপ ভাল কথা চিন্তা কৰচোন, এই আংকাৰা বাংকাৰা কথাবোৰ চিন্তা কৰি নাথাকিবি। পিছে তোৰ আমাৰ কলনীৰ পেট্ৰল পাম্পটোত যে তেল নাই, সেইটো কথা মন কৰিছা নাই? আজি 2 দিনমান হৈ গ'ল। হয় পিছে দেই কথাটো। পিছে পেট্ৰলৰটো নাটনি হোৱা নাই, দামহে বাঢ়িছে। ই কলা বেপাৰীয়ে পেট্ৰলটো লুকুৱাই দিছে নেকি বাৰু? হয় তোৰ কথাটো। এনেকুৱা হলেতো বৰ ডাঙৰ কথা হৈ যাব। এটা কাম কৰিব লাগিব, এই কলা বেপাৰীটোক ধৰা পেলাব লাগিব। ঠিক কথা কৈছা তোৰ। এতিয়া জাচুচ নন্দীৰ সহায় লোৱা সময় আহি গ'ল। ব'ল আটেক, এই জাচুচ নন্দীৰ সহায় লৈ কলা বেপাৰীটোক আমি ধৰোঁগৈ। পলিটিক্স নকৰিবা বন্ধু। হেই জাচুচ নন্দী। কি হে পেকটো একেলগে ক'ৰবাত জুই লাগিছে নেকি? ঐ লাগিছে লাগিছে তোন। ক'ত ঐ? পেট্ৰলত আকৌ। কলনী পেট্ৰল পাম্পত আজি 2 দিন ধৰি তেল নাই, কথাটো মন কৰা নাই নেকি? কথাটো কিন্তু হয় দেই, ময়ো মন কৰিছো কথাটো। তেলৰ বেপাৰীক লৈ কলা বেপাৰ কৰি থকা নাইতো। তেনেকুৱা যদি হৈছে এইটোতো বৰ ডাঙৰ কথা হৈছে। এই জাচুচ নন্দী থাকোঁতে এনেকুৱা অন্যায়টো হ'ব দিব নোৱাৰি। জাচুচ নন্দী, তুমিয়ে কিবা এটা কৰিব লাগিব। কম্পিউটাৰজী, কলনী পেট্ৰল পাম্পলৈ অহা সকলো তেলৰ ডাটা উলিওৱা হওক। আচৰিত কথা, পেট্ৰল পাম্পলৈতো তেল সময়মতে আহি আছে, কিন্তু ইয়াত কেনেকৈ নাটনি হৈছে? ইয়াৰ ৰহস্য আমি উলিয়াবই লাগিব জাচুচ নন্দী। ঠিক কথা কৈছা, ব'লা আমি পেট্ৰল পাম্প যাওঁ। তাত গ'লেই সকলো ৰহস্য ওলাই পৰিব। মালিক মজা হৈছে, পেট্ৰলৰ দাম আৰু বাঢ়িব দিয়ক। তেতিয়াহে আমি পেট্ৰল উলিয়াম, তেতিয়ালৈকে পেট্ৰলৰ নাটনিয়ে দেখাই থাকিম, আমি বহুত টকা ঘটিম। মালিক নমস্কাৰ। তোমালোক কোন আৰু অফিচৰ ভিতৰলৈ কেলৈ এনেকৈ সোমাই আহিছা? আমি কলনীৰে ল'ৰা হয়, আপোনাৰ লগত অলপ কথা আছিল। ঠিক আছে, যি কথা আছে অফিচৰ বাহিৰতে পাতিম, যোৱা তাত ৰোৱাগৈ। ঠিক আছে, আমি অফিচৰ বাহিৰতে ৰৈছোগে, আপুনি আহক। অলপ সোনকালে আহিব। এই পেণ্ডুকটাৰ ল'ৰাকেইটাৰ বা কি হ'ল? এহেঁতি মোক কিবা বিপদত নেপেলাইতো? এই কিনো কৰিব এহেঁতি, দেখা যাব। যাওঁ বাহিৰতে কথা পাতোঁগৈ। জাচুচ নন্দী, তাৰ কথা শুনিলানে? এৰা সি বেটাই আমাক চিনিয়ে নাপায়। তাৰহে কথা বেছি, আমাক দম দিবলৈ আহে। বেটাই আমাক অফিচৰ পৰা বাহিৰত উলিয়াই পঠাইছে। ৰহ তাক আজি। পলিটিক্স নকৰিবা বন্ধু। ইমান দুখৰ সময়ত তুমি কিহৰ গান গাব আহিছা হে নন্দী? তোমালোকে কথাটো বুজি পোৱা নাই, আমাৰ তীৰ একদম নিচানত লাগিছে পুৰা। মানে কথাটো কি বুজি পোৱা নাই নন্দী? আমি অফিচত সোমাই যাওঁতে সি খং খাইছে, ভয় কৰিছে। মানে ইয়াত নিশ্চয় কিবা এটা ঘোটালা হৈ আছে, আমি সন্দেহ কৰাটোৱেই হয়। তাৰমানে আমি চোৰ ধৰা পেলাইছো। হয়তো তাক বাহিৰলৈ ওলাই আহিবলৈ দিয়া, তেতিয়াই সকলোবোৰ ৰহস্য ফাদিল হ'ব। আমি চোৰ ইতিমধ্যেই ধৰা পেলাইছো। তোমালোকে কোৱাচোন, কি হ'ল তোমালোকৰ? কিয় অফিচৰ ভিতৰত সোমাই গৈছিলা মোৰ পাৰ্মিশ্যন নোহোৱাকৈ? আমাক পেট্ৰল লাগে। কি? আমাক তেল লাগে। কি হ'ল, তোমালোকে দেশৰ কথা নাজানা নেকি? ইয়াত তেল নাই। পলিটিক্স নকৰিবা বন্ধু। কি ইমান পেণ্ডুকানা ল'ৰা হৈ মোৰ আগত কি কথা ক'ব আহিছা? হয়, আমাৰ হাতত সকলোবোৰ ডাটা আছে। আপোনাৰ ইয়ালৈ তেল আহি আছে, কিন্তু আপুনি অধিক মুনাফা লাভৰ আশাত সেইবোৰ কলনীৰ ৰাইজৰ মাজত বিলাই দিয়া নাই। আপুনি ঠিকেই শুনিছে, আমাৰ হাতত সকলো তথ্য আছে। আপুনি হয় তেলৰ নাটনি শেষ কৰক, নহয় মই এতিয়াই কম্পিউটাৰজী, পুলিচকো ফোন লগাই যায়। ৰ'বা এইবোৰ কি কৰিবলৈ লৈছা? মই আজিৰ পৰা এনে নকৰো, এনে নকৰিবা। মোৰ ব্যৱসায় নষ্ট হৈ যাব, নকৰিবা। এতিয়া গম পালা নহয়, অন্যায় কৰাৰ শাস্তি কি হ'ব পাৰে। গতিকে তৎক্ষণাত তেল মুকলি কৰা আৰু কলনীৰ ৰাইজক সকাহ দিয়া। মই সকলোবোৰ বুজি পাইছো আৰু নিজৰ ভুল স্বীকাৰ কৰিছো। আজিৰ পৰা মই এনে কেতিয়াও নকৰো। মই এতিয়াই তেল মুকলি কৰি দিম। মোক ক্ষমা কৰি দিয়া আজিৰ কাৰণে। হ'ব, এইবাৰৰ কাৰণে ক্ষমা কৰিছো। আজিৰ পৰা এনে ভুল কেতিয়াও নকৰিবা।